ভাষাবোৰ হেল্ল' দিছপুৰ হেল্ল' দিছপুৰ হেল্ল' দিছপুৰ অসম দেশৰ বিষম গাথা ৰজাই নুবুজে প্ৰজাৰ বেথা অসম দেশৰ বিষম গাথা ৰজাই নুবুজে প্ৰজাৰ বেথা দিছপুৰত ৰাজনীতি কৰি পাহৰে ৰাইজৰে কথা পাহৰে ৰাইজৰে কথা হেল্ল' দিছপুৰ হেল্ল' দিছপুৰ হেল্ল' দিছপুৰ নমস্কাৰ প্ৰতিদিন টাইমৰ অন্যতম জনপ্ৰিয় অনুষ্ঠান হেল্ল' দিছপুৰলৈ মই পুলক মহন্তই আপোনালোকক স্বাগতম জনাইছোঁ ধৰি লওক অসম চুক্তি অনুযায়ী সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হ'ল ধৰি লওক সুৰক্ষিত হ'ল খিলঞ্জীয়াৰ ৰাজনৈতিক ভৱিষ্যত পিছে প্ৰশ্ন হয় খিলঞ্জীয়া কোন বাংলাদেশী কোন মিয়া কোন আৰু কি হ'ব NRCৰ এটা খুবেই স্পৰ্শকাতৰ সমষ্টি নৱগঠিত ২৭ নং চমৰীয়া সমষ্টি পূৰ্বৰ বকু ছয়গাঁও আৰু পলাশবাৰীৰ কিছু অঞ্চল মিলি এই চমৰীয়া সমষ্টিবাসীৰ আছে কিছু নিজা কাহিনী আৰু চমৰীয়া সমষ্টিবাসীৰ আছে নিজা ট্ৰেজেডি আগন্তুক বিধানসভা নিৰ্বাচন প্ৰথমবাৰৰ বাবে এই সমষ্টিটোত নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে কি বিচাৰে সমষ্টিবাসী ৰাইজে কাক দিছপুৰলৈ পঠাব বিচাৰে চমৰীয়াবাসী ৰাইজে জানো আহক হেল্ল' দিছপুৰৰ এই বিশেষ প্ৰতিবেদনৰ জৰিয়তে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নতুনকৈ গঠন কৰা হৈছে ২৭ নম্বৰ চমৰীয়া সমষ্টি নৱগঠিত ২৭ নম্বৰ চমৰীয়া বিধানসভা সমষ্টি নতুনকৈ গঠন হোৱা সমষ্টিটোত ধৰ্মীয় সংখ্যালঘু ভোটাৰে গ্ৰহণ কৰিব নিৰ্ণায়ক ভূমিকা ২৭ নম্বৰ চমৰীয়া বিধানসভা সমষ্টিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ২৯৭টা মুঠ ভোটাৰৰ সংখ্যা ২,৪৬,৫৩৬ গৰাকী পুৰুষ ভোটাৰ ১,২৫,৯০২ গৰাকী মহিলা ভোটাৰৰ সংখ্যা ১,২০,৬২৯ গৰাকী তৃতীয় লিংগৰ ভোটাৰ ৫ গৰাকী খচৰা ভোটাৰ তালিকা সময়ত মুঠ ভোটাৰৰ সংখ্যা আছিল ২,৪৫,৩৯০ গৰাকী সমষ্টিটোত নতুনকৈ অন্তৰ্ভুক্ত হয় ১,১৪৬ গৰাকী ভোটাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পাছত সমষ্টিটোৰ প্ৰথমটো নিৰ্বাচন আছিল ২০২৪ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে লাভ কৰিছিল গৰিষ্ঠ সংখ্যক ভোট লোকসভা নিৰ্বাচনত চমৰীয়া সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰে লাভ কৰিছিল ১,৮১,৯৪৩টা ভোট আনহাতে বিজেপিৰ বিজুলী কলিতা মেধিয়ে লাভ কৰিছিল ২১,৬৭৪টা ভোট চমৰীয়া সমষ্টিত আছে ৯৫% ধৰ্মীয় সংখ্যালঘু ভোটাৰ আনহাতে বঙালী হিন্দু অসমীয়া বড়ো সম্প্ৰদায়ৰ ৫% ভোটাৰ সেয়ে প্ৰতিটো নিৰ্বাচনতেই ধৰ্মীয় সংখ্যালঘু ভোটাৰে সিদ্ধান্ত গ্ৰহণ কৰিব দিছপুৰ কাৰ ৯৫% ধৰ্মীয় সংখ্যালঘু ভোটাৰ থকা এই বিশেষ সমষ্টিটোত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব ধৰ্মীয় সংখ্যালঘু ভোটাৰসকলে ইতিমধ্যে আমি সমষ্টিটোৰ সবিশেষ আপোনালোকক জনালোঁ কিন্তু ভৌগোলিক পৰিসীমা কি যেহেতু নতুনকৈ গঠন কৰা হৈছে এই সমষ্টিটো কোন কোন প্ৰান্তৰ কোন কোন স্থান এই সমষ্টিটোত সংলগ্ন হৈছে জানো আহক এই প্ৰতিবেদনৰ জৰিয়তে বকো ছয়গাঁও আৰু পলাশবাৰী সমষ্টি কিছু কিছু অংশ মিলি গঠন হৈছে চমৰীয়া সমষ্টি পূৰ্বৰ তিনিটা সমষ্টিৰ ১৯খন গাঁও পঞ্চায়ত সংলগ্ন হৈ গঠিত হৈছে ২৭ নম্বৰ চমৰীয়া সমষ্টি পূৰ্বৰ ছয়গাঁও সমষ্টিৰ 10খন বকো সমষ্টিৰ পৰা 8খন আৰু পলাশবাৰী সমষ্টিৰ 1খন মুঠ 19খন গাঁও পঞ্চায়ত এলেকা সামৰি গঠিত হৈছে চমৰীয়া নৱগঠিত এই বিধানসভা সমষ্টিত আছে 4খনকৈ জিলা পৰিষদ ২৭ নম্বৰ চমৰীয়া বিধানসভা সমষ্টিৰ 4খন জিলা পৰিষদ সমষ্টি ক্ৰমে 1 নম্বৰ মাহতলী জিলা পৰিষদ 2 নম্বৰ খুনতলী টুপামাৰী জিলা পৰিষদ 3 নম্বৰ গৰৈমাৰী জিলা পৰিষদ আৰু 4 নম্বৰ পূব চমৰীয়া জিলা পৰিষদ 4খনকৈ জিলা পৰিষদৰ ভিতৰত পূৰ্বৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত 10খন গাঁও পঞ্চায়ত ক্ৰমে জুৰশিমুলী হাতীখলা ভলুকাবাৰী ভাউৰীয়া ভিটা টুকুৰাপাৰা আচলপাৰা মাজৰটোপ বাতাহদিয়া হাতীপাৰা উত্তৰ পূব বনগাঁও গুমি আনহাতে পূৰ্বৰ বকো সমষ্টিৰ অন্তৰ্গত 8খন গাঁও পঞ্চায়ত হৈছে ক্ৰমে ভুখুৰাদিয়া টুপামাৰী ৰাংগাপানী মাহতলী খুনতলী চৌধুৰীপাম কিসমত কাঠুমি বগৰীগুৰি বৰুৱা গাঁও বামুনবৰী
ফুতুৰি গাঁও পঞ্চায়ত হৈছে পূৰ্বৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত একমাত্ৰ গাঁও পঞ্চায়ত। একোটা দলৰ পৰা প্ৰায় 8ৰ পৰা 10 গৰাকীকৈ প্ৰাৰ্থীয়ে চমৰীয়া সমষ্টিটোৰ বাবে বিচাৰিছে টিকট। কিন্তু কাৰ ভাগ্য উদয় হ'ব? কোনটো দলৰ পৰা কোনগৰাকী প্ৰাৰ্থীক প্ৰদান কৰা হ'ব টিকট? ইতিমধ্যে সকলো জল্পনা কল্পনা আৰম্ভ হৈছে, সকলোৰে মাজত কুচকাৱাজ আৰম্ভ হৈছে। কোনটো দলৰ পৰা কোন প্ৰাৰ্থীয়ে বিচাৰিছে টিকট জানো আহক এই প্ৰতিবেদনত। বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই বেছ আকৰ্ষণীয় হৈ উঠিছে নৱগঠিত ২৭ নম্বৰ চমৰীয়া সমষ্টিৰ ৰাজনৈতিক পৰিৱেশ। ইতিমধ্যে কঁকালত টঙালি বান্ধিছে প্ৰতিটো ৰাজনৈতিক দলে। ৯৫% ধৰ্মীয় সংখ্যালঘু ভোটাৰ থকাৰ হেতুকেই সমষ্টিটোক লৈ আশাবাদী কংগ্ৰেছ AIUDF। নিৰ্বাচন খেলিবলৈ সাজু হৈছে কংগ্ৰেছ আৰু AIUDFৰ কেইবাগৰাকীও প্ৰাৰ্থী। ইতিমধ্যে চমৰীয়া সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ কংগ্ৰেছৰ পৰা টিকট বিচাৰিছে 10 গৰাকী প্ৰাৰ্থীয়ে। কংগ্ৰেছৰ পৰা টিকটৰ দৌৰত থকা প্ৰাৰ্থীসমূহ ক্ৰমে ৰেকিবুদ্দিন আহমেদ, আমান ৱাদুদ, শ্বাহজাহান আলী, ৰফিকুল ইছলাম, মেহবুব আলী, কুৰবান আলী, ফাইজুৰ ৰহমান চৌধুৰী, মৌচুমী আখতাৰ, ফজলুল হক, গোপীনাথ দাস। যিহেতুকে নৱগঠিত চমৰীয়া সমষ্টিটোৰ গৰিষ্ঠ সংখ্যক অঞ্চল পূৰ্বৰ ছয়গাঁও সমষ্টিৰ পৰা সংলগ্ন হৈছে, সেয়ে স্বাভাৱিকতেই চমৰীয়া সমষ্টিটোত নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰিছে বিধায়ক ৰেকিবুদ্দিন আহমেদে। টিকটৰ আশাত ইতিমধ্যে দিল্লীত বাহৰ পাতিছে কেইবাগৰাকীও কংগ্ৰেছ প্ৰাৰ্থীয়ে। সমষ্টিটোত বৰ্তমান কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে চৰ্চাত 4 গৰাকীকৈ প্ৰাৰ্থী: আমান ৱাদুদ, শ্বাহজাহান আলী, মেহবুব আলী, ৰেকিবুদ্দিন আহমেদ। আনহাতে সমষ্টিবাসীৰো দাবী সমষ্টিটোত লাগে এগৰাকী স্থানীয় প্ৰাৰ্থী। অতদিনে আমাৰ যোনজন MLA আছিল তেখেতক আমি গুৱাহাটীত যাই লগ কৰিব লগা হৈছিল বা বাহিৰত যাই লগ কৰিব লগা হৈছিল। এতিয়া এটা মই সুযোগ পাইছোঁ যে আমাৰ এই অঞ্চলৰ এজন ব্যক্তিক, স্থানীয় ব্যক্তি, যোনজন ব্যক্তি মোৰ মনৰ কথা, মোৰ মনৰ আৱেগ, এই অঞ্চলৰ লগত যোনে জড়িত, এই অঞ্চলৰ বায়ু বতাহ পানীৰ লগত যোনে জড়িত, এই অঞ্চলৰ শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠান হওক বা যিকোনো সমস্যাৰ লগত জড়িত যিজন ব্যক্তিয়ে এই অঞ্চলৰ প্ৰত্যেকজন ব্যক্তিক চিনি পায় বা আমি যি মনৰ কথাখিনি, মনৰ ভাৱখিনি আমাৰ নিজৰ কথাৰে, নিজৰ ভাষাৰে বুজাব পাৰিম, তেনেকুৱা ব্যক্তিকেইজনক আমি এইবাৰ এই সমষ্টিৰ পৰা আমি বিধায়ক বনাব বিচাৰিছোঁ। যিহেতু আমাৰ নৱগঠিত চমৰীয়া সমষ্টিত নতুনকৈ এবাৰ মানে লোকেল কিবা এটা হেৰি আহিছে, যদি লোকেল কিবা দিয়ে আমাৰ ভাল লাগিব। স্থানীয় মানুহ বিচাৰে, স্থানীয় মানুহ বিচাৰোঁ যে বিজেপিৰে দিয়ক, কংগ্ৰেছৰে দিয়ক, UDF-ৰে দিয়ক, যাকে দিয়ক, মানে স্থানীয় হ'লে আমাৰ ভাল হয়। আৰু ইয়াতে একদম গ্ৰাছৰুট লেভেলৰ পৰা প্ৰত্যেকটো স্তৰৰ মানুহে এবাৰ আমাৰ ইয়াতে মানে স্থানীয় প্ৰাৰ্থীয়ে মানে প্ৰতিনিধিত্ব কৰাটো বিচাৰিছে। কংগ্ৰেছৰ সমান্তৰালকৈ AIUDFৰ 8 গৰাকী প্ৰাৰ্থী আছে টিকটৰ দৌৰত। AIUDFৰ প্ৰাৰ্থীসকল ক্ৰমে ইমদাদুল হুছেইন, খুমজাৰ লস্কৰ, বৰহম আলী, সেলিম আখতাৰ, ডক্টৰ ৰেজিনা চুলতানা, জালুৱাৰা হুছেইন, আমিনুল হক, আব্দুল জলিল হুছেইন। নৱগঠিত সমষ্টিটোক লৈ পিছপৰি ৰোৱা নাই শাসকীয় দল বিজেপি বা মিত্ৰদল অগপ। সমষ্টিটোত অগপৰ আছে কিছু শক্তিশালী প্ৰভাৱ। অগপৰ প্ৰাৰ্থিত্বৰ দৌৰত ক্ৰমে ডক্টৰ কমলা কলিতা, নুৰুল ইছলাম, আকাশ আলী। সমষ্টিটোত ডক্টৰ কমলা কলিতাৰ আছে জনপ্ৰিয়তা। আনহাতে সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থিত্বৰ দৌৰত ক্ৰমে ডক্টৰ শামছুল আলম, কৈলাশ কলিতা, মতিউৰ ৰহমান, জ্যোৎস্না কলিতা। আনহাতে TMCৰ পৰা প্ৰাৰ্থিত্বৰ দৌৰত আছে দুলু আহমেদ। সমষ্টিটোত ইতিমধ্যে আৰম্ভ হৈছে প্ৰতিগৰাকী প্ৰাৰ্থীৰ প্ৰচাৰ। Hello, this